হেল্ল' এভৰিৱান, আজি এখন ধুনীয়া ভেজ তৰকাৰী বনাওঁ আহক। তাৰ কাৰণে মই এতিয়া মটৰৰ ছিজন ন, চব্জিত মটৰ দি নাখালে আৰুনো কি খাম। তাৰপিছত মটৰখিনি ধুনীয়াকৈ চিলি ল'লোঁ। তাৰ পাছতে লৈছোঁ অকণমান মাছৰুম। তাৰপিছত এইখিনি মই আলু, বিলাহী, পিঁয়াজ আৰু নহৰু আৰু আদা অকণমান এনেকৈ লৈ লৈছোঁ। প্ৰথমতে আমি মটৰখিনি অকণমান পানীত নিমখ দি পেলাই বইল কৰি লৈ ল'ম। এইখিনি 5 মিনিটমান ধুনীয়াকৈ বইল কৰি পেলাই এইখিনি চেকি পেলাই পানীখিনি আঁতৰাই লৈ ল'ম। তাৰ পাছতে এখন পেনত লৈ ল'ম তেল অকণমান, তাতে দি দিম পিঁয়াজখিনি, নহৰু, আদা। তাৰপিছত এইখিনি অকণমান ভাজি পেলাই তাতে দি দিম বিলাহীখিনি। এই বিলাহীখিনি দিওঁ। তাৰপিছতে তাতে দিম গোটা জিৰা অকণমান, ধনিয়া, গোটা ধনিয়া এচামুচ, 2টা ইলাচি আৰু তাতে দি দিম মছলা, হালধি, জলকীয়া গুড়ি, হালধি আৰু নিমখ। এইখিনি দি অকণমান নিমখ। তাৰপাছত এইখিনি দি ধুনীয়াকৈ টমাটৰখিনি চফ্ট হৈ যোৱালৈ ধুনীয়াকৈ ভাজি থাকিম। এইখিনি চফ্ট হৈ যাবলৈ হৈছে। চফ্ট হৈ যোৱাৰ পাছতে এইখিনি ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হ'বলৈ দি পেলাই এটা মিক্সাৰ জাৰত লৈ সেইখিনি ধুনীয়াকৈ মিহি হোৱাকৈ পিচি ল'ম। এয়া চাওকচোন কিমান ধুনীয়া ৰং এটা উঠিছে। এইখিনিত এই গ্ৰেভি বনাবলৈ মই এনেকৈ হেৰি কৰি লৈছোঁ। তাৰ পাছতে কেৰাহীখন পাতি লৈ তাত তেল অকণমান দি তাতে আলুটো এনেকৈ সৰু সৰুকৈ কাটি লৈ তেলত দি দিলোঁ, নিমখ দিলোঁ, হালধি দিলোঁ। তাৰ পাছতে জলকীয়া গুড়ি। এইখিনি ধুনীয়াকৈ অকণ দেৰি ভাজি থাকিম। 8-10 মিনিটমান ভজাৰ পিছতে এইখিনি আলুখিনি 50% কুক হৈ যাব। 50% কুক হৈ যোৱাৰ পিছতে মই তাত দি দিম মাছৰুমখিনি। এই মাছৰুমখিনি এনেকৈ দি অকণমান দেৰি লৰাই ধুনীয়াকৈ মিহলাই ল'ম। সেইখিনি সময়তে দি দিম বইল কৰি লোৱা মটৰখিনিও। এই বইল কৰি লোৱা মটৰখিনি দি পেলাই এনেকৈ এইখিনি ভাজি থাকিম। এইখিনি মাছৰুমৰ পানী ওলাই শুকাই যোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম। এয়া চাওক আলু আমাৰ সিজিলেই, সেইখিনি পানীও শুকাই গ'ল। তাৰ পাছতে তাতে দি দিম পেষ্টখিনি দি এইখিনি ধুনীয়াকৈ ভাজি থাকিম। তেল ছেপাৰেট নোহোৱালৈকে ধুনীয়াকৈ ভাজি থাকিম। তাৰ পাছতে তাত অকণ পানী দি দিম। পানী নিদিলেও আপোনালোকে ইচ্ছা কৰিলে পানী নিদিয়াকৈও বনাব পাৰে। মই অকণমান পানী দি এনেকৈ জুলীয়াকৈ বনাই লৈছোঁ। আজিলৈ ধন্যবাদ।